আপোনালোকে থাম্বনেলটো চাই পেলাই গমেই পাইছে যিহেতু আজি মই ক'ব ওলাইছোঁ অনলাইন ফ্ৰড কেনেকৈ হয় আৰু তাৰ পৰা আমি কেনেকৈ বাচিব পাৰিম সকলো ধৰণৰ কথাবোৰ কম আজি। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, বহুতো কথা জানিব পাৰিব আজি এনেকুৱা ফ্ৰডৰ ওপৰত। অনলাইন ফ্ৰড কেনেকৈ হয় চব জানিব, চ' ভিডিঅ'টো চাই থাকক। আপোনালোকৰ মাজত এনেকুৱা এটা হ'ব পাৰে ইনচিডেণ্ট যে আপোনালোকে যে ইউজ কৰে ফোনপে' বা গুগল পে', গুগল পে'ত এনেকুৱা এটা কল আহিব পাৰে, আপোনাৰ এনেকুৱা কল এটা আহিব পাৰে, আহি পেলাই এনেকৈ ক'ব যে আপোনালোকৰ এটা কেছবেক এটা ফাঁচি আছে। ফোনপে'ত বেছিকৈ আহে, গুগল পে'ত আমাৰ কমকৈ আহে, ফোনপে'ত আমাৰ লাগাতকৈ বেছি আহে, ডেইলি আহে, মোৰ তাতে বহুতবাৰ আহিছে। এনেকুৱা কল আহিব পাৰে যে এটা কেছবেক এটা ফাঁচি আছে আপোনাৰ একাউণ্টত, মই আপোনাৰ তাতে এটা লিংক পঠাই আছোঁ, লিংকটোত ক্লিক কৰি পেলাই আপুনি আপোনাৰ 6 ডিজিট যোনটো আপোনাৰ UPI কোড থাকে ন, 6 ডিজিট UPI কোডটো এণ্টাৰ কৰি দিব, আপোনাৰ কেছবেকটো আপোনাৰ একাউণ্টত সোমাই যাব। এনেকৈ এটা ফোন আহিব, অহাৰ লগে লগে আপোনালোকতো ভাল লাগি যাব, এই এটা কেছবেক এটা আছে 3000 5000 বাপৰে, চ' পাম মজা লাগিব এনেকৈ ভাবি থাকিব আপোনালোকে। এটা লিংক পঠাই দিব সিহঁতে, লিংক পঠাই দিলে লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পৰা খুজিব 6 ডিজিট এটা UPI যোনটো আপোনাৰ পিন থাকে যে, সেই পিনটো আপোনাৰ পৰা খুজিব। পিনটো এণ্ট্ৰি কৰি দিয়াৰ লগে লগে আপোনালোকৰ পইচা চাফা, এনেকুৱা হৈ যাব। এইটোৰ পৰা কেনেকৈ বাচি থাকিব, কথাটো হ'ল যে আপোনালোকৰ যেতিয়া ফোনটো আহিব যে আপোনালোকৰ কেছবেক এটা ফাঁচি আছে, এইটো আপোনালোকে ওলাই লওক কেছবেকটো। মই এটা লিংক পঠাই আছোঁ, লিংকটো পঠাৰ লগে লগে যেতিয়া আপুনি ক্লিক কৰাৰ লগে লগে এটা ভালকৈ চাব যে তাতে 6 ডিজিট পিন এটা মাৰিব দিব। 6 ডিজিট পিনটো অকল পে'মেণ্টৰ ক্ষেত্ৰতে এণ্টাৰ কৰিব দিয়ে। আপুনি যদি কাৰোবাক পইচাটো দিব ওলাইছে, আপুনি যদি পে'ই হয় আৰু ৰিচিপেণ্টটো বেলেগ হয়, তেনেহ'লে আপোনালোকৰ তাতে এনেকুৱা 6 ডিজিট এটা ক'ড খুজিব, UPI পিন। আপুনি যদি ৰিচিপেণ্ট হয় যে আপোনালোকৰ বেলেগৰ পৰা পইচা পাব লগা আছে বা কেছবেক পাব লগা আছে, তেনেহ'লে কোনো পিন নোখোজে বেংকৰ ফালৰ পৰা। এইটো চাই ল'ব, পিন যদি খোজে আপোনালোকে গম পাব এইটো যে ফ্ৰড হয়। পিনটো কেতিয়াও এণ্টাৰ নকৰিব, পিনটো এণ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ পইচা গুচি যাব, যাৰ তাৰে যোনে পঠাইছিল ৰিকুৱেষ্ট তাত তাৰে গুচি যাব। এনেকুৱা এটা ৰিকুৱেষ্ট পঠায় সিহঁতে, এটা ৰিকুৱেষ্ট পঠায় আমালোকে যে ইমান টকাৰ চাপ'জ 3000 টকাৰ এটা ৰিকুৱেষ্ট পঠাই দিব। আপোনালোকে ভাবিছে আপোনালোকে কেছবেক পাই যাব, কি মজা, এনেকৈ বঢ়িয়াকৈ পে'টো মাৰি দিয়ে, 6 ডিজিটটো পিন মাৰি দিয়ে, পইচা গুচি যায়। চ' আজিৰ পৰা এনেকৈ নকৰিব। এটা ৰিকুৱেষ্ট অহাৰ লগে ভালকৈ চাই ল'ব আপোনালোকে, যদি পিন মাৰিব দিয়ে, পিন কেতিয়াও নামাৰিব, পিনটো মাৰাৰ লগে আপোনালোকৰ পইচা চাফা হৈ যাব। ফ্ৰডটো হ'ল আপোনালোকে চাপ'জ OLX আৰু কুইকাৰ নাম শুনিছে, আৰু OLX আৰু কুইকাৰত আপোনালোকে এডো দি পাইছে। এইবিলাক OLX বা কুইকাৰত যেতিয়া এড দিয়ে, এড দিলে মেক্সিমাম ফ্ৰড হয় এনেকুৱা টাইপৰ যে আপোনালোকলৈকে ফোন আহে কয় যে আপোনালোকৰ চাপ'জ আপুনি মোবাইল ফোন এটা এড এটা দিছে বেচিম বুলি, এটা ফোন আহিব যে মই ইণ্ডিয়ান আৰ্মিত চাকৰি কৰোঁ, আপোনালোকে হোৱাটছএপ নাম্বাৰটো ছেভ কৰি থ'ব। হোৱাটছএপ আইকনতো ইণ্ডিয়ান আৰ্মিৰ ফটো দেখা হ'ব। চাব আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ পৰা ফোন কৰিছোঁ, ফোন কৰি পেলাই আপোনাৰ ফোনটো ল'ব ইচ্ছা আছে, আপোনাক মই অনলাইন পে'মেণ্ট কৰিম, মই এতিয়া কেছ নাই, অনলাইন পে'মেণ্ট কৰিম, মই বাহিৰত থাকোঁ, মোৰ ভাইটিয়ে যাই কিনে নহ'লে মোৰ ফ্ৰেণ্ড এটা যাই কিনে আপোনাৰ লোকেশ্যনৰ পৰা ফোনটো কালেক্ট কৰি ল'ব অহাকালি, আজি আপোনাক মই এডভান্স পে'মেণ্ট কৰি দিম। এডভান্স পে'মেণ্ট কৰি দিম, আপোনালোকক মই এটা QR কোড দি আছোঁ হোৱাটছএপত, QR কোডটো স্কেন কৰি পে'মেণ্ট কৰি দিয়ক, আপোনাৰ একাউণ্টত সোমাই যাব, এনেকৈ কৈ দিব সিহঁতে। আপোনালোকে ভাবিছে এডভান্স পে'মেণ্ট কৰি দিব, এনেকুৱা ভাল মানুহ মই দেখাই নাই। এডভান্স পে'মেণ্ট কৰি দিব, আপোনালোকে ভালে পাইছে, আপোনালোকৰ তাতে QR কোড এটা আহি যাব, QR কোডত স্কেন কৰি দিব, আপোনালোকে স্কেন কৰি দি পে'মেণ্টটো মাৰি পেলাই ডাইৰেক্ট UPI পিন মাৰি দিয়ক, পইচা আপোনালোকৰ পৰা সিহঁতৰ তাতে গুচি যাব। এনেকুৱা QR কোড দিলে আপোনালোকে ভালকৈ চাই ল'ব যে QR কোড কেতিয়াও পইচা ৰিচিভ কৰিবৰ কাৰণে QR কোড কেতিয়াও নালাগে। আপোনালোকে QR কোড লাগিব, চাপ'জ আপোনালোকে দোকানত যদি কিবা বস্তু কিনিব গৈছে, আপোনালোকে দোকানীক যদি পে'মেণ্ট কৰিব লাগে অনলাইন, তেনেহ'লে দোকানৰ QR কোডটো স্কেন কৰি পেলাই আপুনি পে'মেণ্ট কৰি বেলেগক, কিন্তু আমি ৰিচিভ কৰিবৰ কাৰণে মানে যোনে ৰিচিপেণ্ট হয়, ৰিচিভ কৰিবৰ কাৰণে কোনো QR কোডৰ ব্যৱহাৰ নহয়।
জাষ্ট ফোন নাম্বাৰটো দি দিলে ৰিচিপ্ট হৈ গ'ল। আপুনি যেনেকৈ দোকানত আমি পে'মেণ্ট কৰিব গ'লোঁ, দোকানীটোৱেতো কিউ আৰ কোড স্কেন নকৰে ন, আমি কিউ আৰ কোড স্কেন কৰোঁ। আমি যোনে পে'মেণ্ট কৰে সিয়ে কিউ আৰ কোড স্কেন কৰে, যোনে ৰেচিপেণ্ট হয় সি কিউ আৰ কোড স্কেন নকৰে। সেইকাৰণে ভালকৈ চাই ল'ব, যেতিয়া সিহঁতে কয় যে এডভান্স পে'মেণ্ট দি দিম, এটা কিউ আৰ কোড দি দিছোঁ, এইটোত স্কেন কৰক, আপোনালোকে পইচাটো পাই যাব। এনেকৈ চাব, কিউ আৰ কোডটো কেতিয়াও স্কেন নকৰিব। কিউ আৰ কোড স্কেন কৰি UPI পিনটো মাৰি দিয়াৰ লগে লগে আপোনালোকৰ পৰা পইচা সিহঁতৰ তাত গুচি যাব। এনেকুৱাকৈ ফ্ৰড হৈ আছে আপোনালোকৰ OLX কুইকাৰত, এনেকুৱাকৈ চব ফ্ৰড হৈ আছে, ভালকৈ চাই ল'ব। এতিয়া কথাটো হ'ল ইয়াৰে চলিউশ্যন কি আছে। চলিউশ্যনটো এনেকুৱাই আছে যে আপোনালোকে ছাপ'জ এনেকুৱাকৈ কিউ আৰ কোডে পঠাওক বা এনেকুৱা লিংকে পঠাওক, তাতে কেতিয়াও আপোনালোকে আপোনাৰ যোনটো ছিক্ৰেট 6 ডিজিট UPI কোড আছে এইটো কেতিয়াও এণ্টাৰ নকৰিব। এইটো এণ্টাৰ কৰাৰ লগে লগে এই পইচাটো আপোনালোকৰ যোনটো পইচা সিহঁতে ৰিকুৱেষ্ট পঠাইছিল, ছাপ'জ 3,000 4,000 ইমান টকা ৰিকুৱেষ্ট পঠাইছিল, সেই ৰিকুৱেষ্ট কৰা এমাউণ্টটো আপোনাৰ একাউণ্টত নহয়, আপোনাৰ একাউণ্টৰ পৰা ডেবিট হৈ পেলাই সিহঁতৰ একাউণ্টতে ক্ৰেডিট হৈ যাব। চ' এইবিলাক যেতিয়া লিংক চিং আহে ভালকৈ চাই চিতি ল'ব। আৰু এটা কথাই মনত ৰাখিব যে আপোনাৰ যদি পইচা পাব লগা আছে আপুনি, তেতিয়া আপোনাৰ সেই ফোন নাম্বাৰটো যোনটো ফোনপে'ত ৰেজিষ্টাৰ কৰা ফোন নাম্বাৰ আছে বা গুগল পে'ত য'তে কি নহওক ৰেজিষ্টাৰ কৰা ফোন নাম্বাৰটো আছে, ৰেজিষ্টাৰ কৰা ফোন নাম্বাৰটো যোনে আপোনাক পইচা দিব তাক ফোন নাম্বাৰটো দিলে হৈ যায়। কোনো কিউ আৰ কোড কোনো লিংক দিব দৰকাৰ নাই। ফোন নাম্বাৰটো দিলে আপোনালোকে পইচা ৰিচিভ কৰিব পাৰিব। এনেকুৱাকৈ কোনো কিউ আৰ কোড দি স্কেন কৰি পেলাই পইচা ৰিচিভ কৰা আজিলৈকে হোৱা নাই। চ' এনেকুৱা ফ্ৰডৰ পৰা বাচি থাকক। আৰু যদি আপোনালোকৰ যদি কিবা বাই চান্স যদি কিবাকৈ দিয়াও গৈছে, 6 ডিজিট পিনটো মাৰি দিলে আপোনালোকে নজনাকৈ যদি মাৰি দিছে, পইচা যদি আপোনাৰ একাউণ্টৰ পৰা ডেবিট হৈ গৈছে, তথাপিও আপোনালোকে যোনটো বেংকৰ পৰা ডেবিট হৈছে সেই বেংকৰ ব্ৰাঞ্চত যাওক, যাই পেলাই উইদিন 3 days যদি সেই বেংকৰ ব্ৰাঞ্চটোত যদি আপোনালোকে ৰিপৰ্ট কৰে 3 দিনৰ ভিতৰত, তেনেহ'লে সেই পইচাটো আপুনি ঘূৰাই পোৱাৰ চান্স থাকে। আৰু যদি 3 দিনৰ ভিতৰত নকৰে তেনেহ'লে পইচাটো আপুনি ঘূৰাই পোৱাৰ চান্স নাথাকে। চ' 3 দিনৰ ভিতৰত সেই বেংকটোলৈকে যাওক আৰু ৰিপৰ্ট কৰক যে মোৰ পইচাটো এনেকৈ ফ্ৰড হৈছে আৰু এনেকৈ ডেবিট হৈ গৈছে। চ' সিহঁতৰ পৰা এইটো তাৰমানে হিট কৰি পেলাই ওলাই অনা এটা প্ৰচেছ থাকে। চ' 3 দিনৰ ভিতৰতে যাব লাগিব আপোনালোকে। চ' যাওক আৰু পেলাই এইবিলাকৰ পৰা বাচি থাকক। ভালকৈ যেতিয়া লিংক চিং আহে ভালকৈ চাই চিতি ল'ব। চ' আজিলৈকে ইমানেই। বাই।